ব্যতিক্ৰমী বিয়া দৰা আহিল ঘোঁৰা গাড়ীত সম্প্ৰতি সময়ৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি প্ৰদূষণ ৰোধৰ এক অভিনৱ প্ৰচেষ্টা দৰাপক্ষৰ হয় আজি আমি দেখুৱাম নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া য'ত দৰাই বিলাসী বাহন পৰিহাৰ কৰি আহিছে পুষ্পেৰে সজ্জিত এখন ঘোঁৰা গাড়ী পুৰণি পৰম্পৰা ধৰি ৰখাৰ এক অভিনৱ প্ৰয়াস কৰিলে নাজিৰা নিবাসী নয়নমণি ফুকনে ঢোলে ডগৰে মাংগলিক ৰীতি নীতি অক্ষুণ্ণ ৰাখি ঘোঁৰা গাড়ীত আহি কইনাঘৰ পালেহি দৰা নয়নমণি অৱশ্যে এয়া পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ প্ৰতীকী প্ৰতিবাদ তথা প্ৰদূষণ ৰোধৰ এক প্ৰচেষ্টা বুলি দোহাৰে দৰা নয়নমণিয়ে সৰুৰ পৰা ভাবোঁ কিবা এটা আনকমন কিবা এটা কৰোঁ এই ব্যতিক্ৰম চিন্তা ভাবি মেলি ভাবোঁ যদি অতীতত হেৰাই যোৱা স্মৃতিবোৰ যদি পুনৰ ঘূৰাই আহিবলৈ এটা প্ৰয়াস কৰোঁ মোৰ বিবাহৰ জৰিয়তে তো মোৰ এই নীতিটো দেখি পেলাই আৰু 10জনে হয়তো তেনেকৈ আহিলে এটা পলিউশ্যন ফ্ৰী এটা বেলেগ সমাজ এখন পাব এটা দিনত কিমানখিনি দৰাৰ লগত গাড়ী আহে যদি সেই গাড়ীখিনি অহা গোটেইখিনিয়ে যদি এনেকৈ যদি খোজকাঢ়ি আহে আনন্দ ফূৰ্তিৰে তেতিয়াহ'লে এটা ব্যতিক্ৰমী সুন্দৰ চিন্তা চবৰ মনত আহিব এইদৰে পৰম্পৰাগত ৰীতি নীতিৰে আন 10জন লোকক সজাগ কৰাৰ মানসেৰে প্ৰদূষণ তথা মূল্যবৃদ্ধি ৰোধৰ যি এক প্ৰচেষ্টা সেয়া শলাগিবলগীয়া নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 অসম নিউজ 7 অসমৰ বাবে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা সংবাদদাতাৰ প্ৰয়োজন ইচ্ছুক প্ৰাৰ্থীয়ে 0361 355 1777 99547 41938 আৰু 8638362784 নম্বৰত যোগাযোগ কৰিব পাৰে নিউজ 7 অসমত বিজ্ঞাপন দিয়াৰ বাবে যোগাযোগ কৰক 99547 41938 আৰু 8638362784 নম্বৰত প্ৰতিভাৰ অন্বেষণ নিউজ 7 অসমৰ এক ব্যতিক্ৰমী প্ৰয়াস 5ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ মাজত গীত নৃত্যৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতা শীৰ্ষ 3গৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ক্ৰমে 30, 25 আৰু 15,000 নগদ ধনৰ পুৰস্কাৰ থাকিব আন কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ সবিশেষ জানিবলৈ যোগাযোগ কৰক